হেল্ল' বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰা শৰ্মা ব্লগছ এণ্ড ইনফলে। আৰু ইয়াতে এটা দুখবৰ, মোৰ হাতখন অকণমান অলপ সৰু এক্সিডেণ্ট এটা হ'ল যোৱাকালি। একচুৱেলি ভ্লগ এটা শ্বুট কৰি আছিলোঁ আৰু মই অলপ কাম আছিলে কালি, কামৰ মাজতে ঘপককৈ হৈ গ'ল। এটা ভ্লগ আছিলে, ভ্লগটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ, তাৰ মাজতে এক্সিডেণ্টটো হৈ গ'ল। হাতখন অলপ ফাটিছে আৰু চিলাই পৰিছে, 3টামান চিলাই পৰিছে। আৰু এতিয়া আহিছোঁ মন্দিৰলৈ চাকি এগছ দিবলৈ। একচুৱেলি মই আজি চাকিও দিব নোৱাৰিম, আমাৰ মানে অসুস্থতা চলি আছে, তো চোৱা লাগি আছে, সেইকাৰণে চাকি দিব নোৱাৰিম। ভাবিলোঁ ইয়াৰ পাৰ চাৰ ইয়াত বহুত থাকে আমাৰ শিৱদৌলত, পাৰৰ কাৰণে অলপ আহাৰ লৈ আহিছিলোঁ। আৰু এনেকৈ হাতখনেই এটা হায়ো ক'ব নোৱাৰিছোঁ বাৰু, যি কি নহওক দিয়ক, সোনকালে ভাল হ'ব। আৰু ব'লক এতিয়া দেখাই যাম। প্ৰভু শিৱৰ ওচৰত ক্ষমা বিচাৰি তাৰপিছত আমি আগবাঢ়িলোঁ পাৰ বিচাৰি, কিন্তু ক'তো নাপালোঁ। পাৰখিনি মানে ওপৰত উঠি আছিলে, কিন্তু এই চাই যাওক ব'লক। जय हो शंकरा, आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जान, क्या बुरा है क्या भला, तेरे रास्ते पे मैं तो आंख मूंद के चला। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जय शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जय शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। আজি মন্দিৰত বাহিৰৰ পৰাই পূজা কৰিলোঁ, যিহেতু আমাৰ অসুজ লাগি আছে। আৰু এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ, এতিয়া গৰম গৰম চিঙৰা ল'ম, যিহেতু হাতৰ তামাম বিষ। গৰম গৰম চিঙৰাৰ লগত লাল চাহ একেবাৰে মজাই বেলেগ লাগিব। আপোনালোকক দেখাম শিৱসাগৰত চবতছে মানে বাজেটৰ ভিতৰত ভাল চিঙৰা ক'ত পায়, ব'লক। তো আমি আছোঁ এতিয়া ৰসৰাজত, শিৱসাগৰ ৰসৰাজ। ইয়াতে আপোনালোকে মানে ভাল ব'লক, গৰম চিঙৰা আছে নে সুধো। আৰু ব'লক হোটেল যাম চিঙৰা। তো চিঙৰা পাই গ'লোঁ ইয়াত, গৰম গৰম চিঙৰা পাই গ'লোঁ। আৰু ৰ'ব দেখাই আছোঁ। নালাগে, গুচিয়া লাইটটো অকণ কম পাব। এতিয়া চিঙৰা লৈ থাকোঁতে পটককৈ বাহঁতক লগ পালোঁ, এয়া প্ৰিয়ম আৰু মৰমৰ বা। কথাটো হৈছে এতিয়া প্ৰিয়মৰ কাইলৈ বাৰ্থডে, চ' ছাৰপ্ৰাইজটো হোনা চাহি। তো কি হ'ব সেইবোৰ দেখিব বাৰু, যিকিনে মানে নিমন্ত্ৰণিটো পাইছোঁ ৰাস্তাতে, ভালেই হ'ল, প্ৰফিটেই হ'ল, ওলাই আহিলোঁ। কাইলৈ ভাতটো দবাই দিব লাগিব প্ৰিয়মহঁতৰ ঘৰত। আৰু যিয়ে নহওক মই ভ্লগ বনাবলৈ মানে এটা হেৰি পাই গ'লোঁ। যি কি নহওক লগ পাম কাইলৈ, প্ৰিয়মৰ ব্লগটো চাব। কাইলৈতো তাইক কেক সানি কালি কি কৰিম মানে, যদি জীয়াই থাকোঁ। লাইটটো আহি গ'ল, থেংক ইউ ছ' মাছ। চ' কাইলৈ লগ পাম।
চ' বন্ধুসকল আহি পালোহি ঘৰলৈ আৰু আজি ভ্লগটো ইয়াতে সামৰণি মাৰিছোঁ যদি অকণমানো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাইলৈ প্ৰিয়মৰ বাৰ্থডেত লগ পাম এটা নতুন ভ্লগ ভালেই হ'ল মই কণ্টেণ্ট এটা পাই গ'লোঁ বাৰু যিয়ে নহওক মই এতিয়া ডেইলি ভ্লগ কৰিম বুলি ভাবি আছোঁ যিহেতু হাতখন অকণমান দুখ পালোঁ যদিও কৰি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল পাই যাওঁ সোনকালে মোৰ চিলাইটো খোলে আৰু সোনকালে মোৰ ঘাটো শুকায় আৰু এতিয়া ৰসৰা জ্বৰ আমাৰ শিৱসাগৰ ৰসৰা জ্বৰ চিঙৰা আৰু ঘৰত মায়ে লাল চাহ বনাইছে এতিয়া চিঙৰা আৰু চাহৰ জুতি লওঁ আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু আজিলৈ সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ